নমস্কাৰ আজিৰ এই ভিডিঅ'টো মহিলাসকলৰ বাবে বিশেষকৈ লাখপতি বাইদেউসকলৰ বাবে লাখপতি বাইদেউসকলে 10,000 টকা পোৱাৰ আশাত যিমানখিনি কষ্ট ইতিমধ্যে কৰি আহিছে সেই কষ্টখিনি যেন চৰকাৰে চেঁচা পানী ঢালি দিলে সেই কষ্টখিনি যেন আকৌ এবাৰ তেওঁলোকে কৰিব লাগিব কাৰণ মহিলাসকলৰ বাবে এটি নতুন খবৰ আহিছে সেই খবৰটো শুনি মহিলাসকলে মানে লাখপতি বাইদেউসকলে পাই সুখী হয় নে দুখী হয় মই নাজানো আৰু দুখী হ'ব কাৰণ ইমানখিনি কষ্ট কৰাৰ পিছত যদি আৰু এটা নতুন খবৰ আহি যায় তেন্তে কোনেও সুখী হ'ব নোৱাৰে অলপ কষ্ট আপোনালোকে আকৌ কৰিব লাগিব এই 10,000 টকা পোৱাৰ আশাত কাৰণ আপোনালোকৰ মাজত চৰকাৰে আৰু এখন ফৰ্ম দিছে যিখন ফৰ্ম ফিল আপ কৰাৰ পিছতহে আপোনালোকে 10,000 টকাটো পাব বুলি চৰকাৰে কৈছে অলৰেডি বহুতে সেই ফৰ্মখন পাইছেও আৰু কিছুমান ঠাইত পোৱা নাই আৰু নোপোৱাবিলাকে টেনশ্যন ল'ব নালাগে যিহেতু চৰকাৰৰ বস্তু চৰকাৰে সেই ফৰ্মখন আপোনালোকক দিবই আৰু আপোনালোকে পাবই সেইটো চিন্তা কৰিব নালাগে কিছুমান ঠাইত পাইছে আৰু কিছুমান ঠাইত ফৰ্মখন পোৱা নাই কথা হ'ল যে ইমান দিনৰ পৰা আপোনালোকে যিটো কষ্ট কৰি আহিছে 10,000 টকা পোৱাৰ আশাত সেই কষ্টখিনি যেন আপোনালোকে আকৌ এবাৰ কৰিব লাগিব মাজত এই লাখপতি ফৰ্মখন এবাৰ ভুৱা বুলিও প্ৰচাৰ হৈছিলে কিন্তু তথাপিও মহিলাসকলে এই 10,000 টকাটো পোৱাৰ আশাত এই ফৰ্মখন ফিল আপ কৰি তেওঁলোকে চৰকাৰৰ হাতত জমা দিছিলে কিন্তু চৰকাৰে এতিয়া কৈছে যে তেওঁলোকে যেন এই কষ্টখিনি আকৌ এবাৰ কৰিব লাগিব আকৌ এখন ফৰ্ম দিছে সেই ফৰ্মখন একদম ভালকৈ ফিল আপ কৰাৰ পিছতহে তেওঁলোকে এই 10,000 টকাটো পাব আৰু বহু ঠাইতো মহিলাসকলে এই লাখপতি ফৰ্মখন পোৱাই নাই আৰু বহুতে পাইছে কিছুমান ঠাইতহে বোলে লাখপতি কিছুমান মহিলাসকলেহে বোলে লাখপতি ফৰ্মখন পোৱা নাই আৰু চৰকাৰে দিয়া এই ফৰ্মখন জমা দিয়াৰ পিছতে মহিলাসকলে 10,000 টকাটো পাব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আৰু কিছু ঠাইত মহিলাসকলে এই ফৰ্মখন পাইছে আৰু কিছু ঠাইত এই মহিলাসকলে এই ফৰ্মখন পোৱা নাই যোনে পোৱা নাই তেওঁলোকে টেনশ্যন ল'ব নালাগে কাৰণ এই ফৰ্মখন সকলোৰে বাবে আহিছে আৰু এই ফৰ্মখন সকলোৱে পাব আৰু সেই ফৰ্মখন হৈছে যিখন ফৰ্মৰ কথা মই ইতিমধ্যে আপোনাক কৈ আহিছোঁ যে এখন ফৰ্ম আৰু সেই ফৰ্মখন হৈছে অজীৱিকা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অজীৱিকা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিয়াৰ পিছতে সেই 10,000 টকাটো পাব আৰু এই ফৰ্মখন ফিল আপ কৰাৰ সময়ত এটাই আপোনালোকে ধ্যান ৰাখিব যে ফৰ্মখন ভালকৈ ফিল আপ হয় বা একো লেতেৰা নহয় এই ফৰ্মখন একদম শুদ্ধভাৱে ফিল আপ কৰি আপোনালোকে এই ফৰ্মখন জমা দিব ফৰ্মখন আকৌ এবাৰ কৈছোঁ ফৰ্মখন হৈছে অজীৱিকা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অজীৱিকা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিয়াৰ পিছতহে আপোনালোকে 10,000 টকাটো পাব চৰকাৰৰ ওপৰত এবাৰ এটাই আশা কৰিছোঁ যেন এই ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে পইচাখিনি পায় কাৰণ এইখন আগৰ ফৰ্মখনত আপোনালোকে বহুত কষ্ট কৰিব লগা হৈছিলে সেইটো সকলোৱে জানে ইফালৰ পৰা সিফালে দৌৰি কৰিব লগা হৈছিলে এইবাৰ জানো আৰু তেনেকুৱা একো কষ্ট কৰিব লগা নহয় আপোনালোকে তাৰে আশা কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ